বা তই অকলে অকলে ঘৰৰ কাম কৰি থাক, বোৱাৰী এজনী নান কিয়? ৰাতুলক সোনকালে বিয়াখন পাতি দে, তাৰো এতিয়া বয়স হৈছে নহয়, তইও অকণমান ৰেহাই পাবি বোৱাৰী এজনী আহিলে। নে আকৌ তোৰ ঘৰলৈ বোৱাৰী আনিবলৈ মন নাই? কি কথা কৈছ ভণ্টি? মোৰ এনেকুৱা মন গৈ আছে কালিলৈ জানো তাইৰ বিয়াখন পাতি দিম, কিন্তু ভাল ছোৱালী এজনীতো পাব লাগিব ঘৰখন ধৰিব পৰাকে। আজিকালি ভাল ছোৱালী পাবলৈ নাই, তাতে আকৌ সি মোৰ এটাই ল'ৰা। ভাল ছোৱালী এজনী পালে মই তাক বিয়াখন পাতি দিম, আৰু ভাল ছোৱালী পালে মোৰো অকণমান লাভ হয় দেচোন। এই ধৰা শাহুৰ শুশ্ৰূষা, মোক বোৱাৰীয়ে ভৰি মালিচ কৰি দিব, মূৰ মালিচ কৰি দিব, ঘৰৰ কাম কৰিব, ঘৰ চম্ভালিব, কিমান ভাল লাগিব চাচোন। এইবোৰো একো একোটা সৰু সৰু সপোন নহয় জানো? সেইবোৰ সপোন হ'লেও আকৌ সেইবুলিয়ে মই তাইৰ ওপৰত শাহুগিৰি নচলাওঁ। তাইক মই মোৰ নিজৰ ছোৱালীৰ দৰেই ৰাখিম। মোৰ যদি ছোৱালী এজনী থাকিল হয় তাই জানো সেইখিনি নকৰিলে হয়? বা তই ৰাহুলৰ বিয়া এই বছৰে পাতিব বিচাৰ যদি মোৰ চকুত ভাল ছোৱালী এজনী আছে, তই ক'লে মই সুধিব পাৰোঁ। ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া, আমাৰ ৰাতুলৰ লগত বৰ ধুনীয়াকৈ মিলিব। হয় নেকি? চাবি নহ'লে ভাল ছোৱালী পালে বিয়া পাতি আনিম দে। বা মই এতিয়া গৈ থাকোঁ দে, ওচৰতে বুলিহে এনেকৈ ঘৰকৈ আহি থাকিব পাৰোঁ, দূৰত হোৱা হ'লে আহিবই নোৱাৰিলোহেঁতেন। অঁ যা দে, ময়ো অকণমান আৰাম কৰোঁগৈ। বনীয়েকে পুতেকৰ বিয়াৰ কথা কৈ যোৱাৰ পৰা নিৰুৱে পুতেকৰ বিয়াৰ কথা ভাবি ভাবিয়ে শুই থাকিল। কথাবোৰ ভাবোঁতে ভাবোঁতে সপোনত বোৱাৰীকে শুশ্ৰূষা কৰাকে দেখা পালে। বোৱাৰী, হ'ব দিয়া, মোৰ আজি ভৰিখন বিষোৱা নাই নহয়, তুমি কিয় ইমান মালিচ কৰি থাকিব লাগে? মোৰ ভৰিখন বিষালে কম নহয় তোমাৰ। যোৱা যোৱা, ৰাতিপুৱাৰ পৰা বৰ কাম কৰি ফুৰিছা, অকণমান ৰেষ্ট কৰি লোৱাগৈ। তেনে সময়তে পুতেক আহি পায়। বোৱাৰী, হ'ব দিয়া, মই তোমাক কোৱা নাই জানো অকণমান আৰাম কৰিবলৈ? যোৱা আকৌ। মাইবোৰ কি চিঞৰি আছে? মা, মা কি হৈছে তোমাৰ? বোৱাৰী, তোমাৰ মাতটো কিয় তেনেকুৱা লাগিছে? মাইকী মানুহৰ মাতটো মিহি হ'ব লাগে, তুমি কিয় তেনেকৈ কথা কৈছা? কাম কৰি কৰি ভাগৰ লাগিছে চাগে ন? মা, মা কি সপোন দেখি আছা? দিনতে যে বোৱাৰী বোৱাৰী কৰি আছা? মা উঠা। তেনেকৈ চিঞৰি চিঞৰি পুতেকে মাকক খোৱাৰ পৰা জগোৱালে। বাবা তই ইমান সোনকালে আহিলি যে? মা তুমি কি বোৱাৰী বোৱাৰী চিঞৰি আছা? দিনতে তাৰমানে বোৱাৰীৰ সপোন দেখি আছা নহয় জানো? উঠাচোন, মোৰ বৰ গৰম লাগিছে, নেমু পানী এগিলাচ দি আহিছোন। তই আজি অফিচৰ পৰা সোনকালে আহিলি যে কিয়? আজি হাফ অফিচ কৰি আহিছো, ইমান গৰম লাগিছে থাকিব পৰা নাই, সেইকাৰণে সোনকালে গুচি আহিলো। সেইকাৰণে তোক বিয়া পাতি দিম বুলি ভাবিছোঁ। এই গৰমত আহিলে নেমু পানী এগিলাচ, সন্ধিয়া আহি পালে চাহ একাপ, এইবোৰ সদায় সদায় মই তোক যোগাৰ ধৰি থাকিব নোৱাৰোঁ দেই। তোৰ বিয়াৰ কথা ভাবি ভাবি শুই থাকোঁতে আজি দুপৰীয়াই বোৱাৰীৰ সপোন দেখা পালোঁ। নাজানো আৰু মোৰ সপোনটো কেতিয়া বাস্তৱ হয়। মা তুমিও যে আৰু কি বোৱাৰী বোৱাৰী কৰি থাকা? বোৱাৰী এজনী অহাৰ পিছত তাৰমানে দুইজনীয়ে কাজিয়া কৰি থাকিব পাৰা আৰু ন? মই কিন্তু তোমালোকৰ কাজিয়া ভাগি থাকিব নোৱাৰিম দেই। নেলাগো, কিয় কাজিয়া লাগিম? তাইক মই মোৰ ছোৱালীৰ দৰে ৰাখিম। হ'ব দিয়া, সেইবোৰ কথা বাদ দিয়া, আহা আহা সোনকালে উঠি আহা। এনেকৈ কৈ পুতেক বাহিৰলৈ ওলাই গ'ল। কেইদিনমানৰ পিছৰ কথা, ৰাতুলৰ মাকে মাহীয়েকলৈ ফোন কৰিছে। অ' ভণ্টি, তই সিদিনাখন কথাটো কৈ থৈ গ'লি, কিন্তু একো খবৰ নিদিলি দেখোন। বা ছোৱালীজনী ঘৰৰ লগত মই কথা পাতিছোঁ, তেওঁলোকে তহঁতৰ কথা শুনি ভালেই পাইছে, মাত্ৰ এদিন ৰাতুলক চাবলৈ যাম বুলিহে কৈছে। ল'ৰাটো কেনেকুৱা? অঁ মই আকৌ ভাবিছিলোঁ তই মোক কথাটো কৈ থৈ গৈ পাহৰিলিয়ে নেকি? নাই নাই, কিয় পাহৰিম আকৌ, তহঁতৰ ঘৰলৈ এদিন যাব, কোনদিনা যায় মোক কোৱা নাই, খবৰ দিব হেনো, খবৰ দিলে মই তোক জনাম দে। বা চাবি কিন্তু, একমাত্ৰ ভাগিনৰ বিয়া, তই কিন্তু মোক ভাল পাটৰ কাপোৰ এযোৰ দিব লাগিব। হ'ব দে হ'ব, পাটৰ কাপোৰ হেনে কি লাগে ল'বি, তোৰ নিজৰ মনৰ পচন্দ মতে। হ'ব দে বা, এতিয়া ৰাখিছোঁ। অঁ হ'ব দে। দুয়োখন ঘৰৰ অনুমতি ক্ৰমে মেঘা আৰু ৰাতুলৰ বিয়াখন হৈ গ'ল। বিয়ালৈ অহা আলহীবোৰ এটা এটাকৈ গৈ শেষ হ'ল। সঁচাকৈ দেই, ভণ্টিয়ে বৰ ভাল ছোৱালী এজনী চাই দিলে। এইকেইদিন বোৱাৰীজনীয়ে আলহীবিলাকক কম আল ধৰিছেনে? কোনো আলহীয়ে বেয়া পাই যোৱা নাই। বোৱাৰীজনী বৰ ভাল, ঘৰখন ভালদৰে ধৰি ৰাখিব পাৰিব। মোৰ সপোনটো একেবাৰে সঁচা হ'ল। মই যেনেকুৱা ছোৱালী এজনী ঘৰখনলৈ বোৱাৰী কৰি আনিম বুলি ভাবিছিলোঁ, তেনেকুৱা ছোৱালী এজনী আনিব পাৰিলোঁ। বোৱাৰীজনী বহুত সংস্কাৰী, মই বোৱাৰীজনীক বহুত মৰম দিম, নিজৰ ছোৱালীৰ দৰে ৰাখিম তাইক। ৰাতুলৰ বিয়াৰ এসপ্তাহৰ পিছৰ কথা। মোৰতো ইমান বিষাইছে, গাটো জ্বৰ জ্বৰ লাগিছে দেখোন। বোৱাৰীকে মাতো, মোৰতো অকণমান মালিচ কৰি দিয়ক, গৰম পানী এগিলাচ দিলে, খাই দিলে চাগে গাটো অকণমান ভাল লাগিব। বোৱাৰী, অ' বোৱাৰী, এইফালে আহাচোন। হ'ল আৰু এই বুঢ়ীজনী কি কৰিবলৈ ইমান চিঞৰি বাখৰি আছে জানো? মই যাব নোৱাৰোঁ দেই, দিনটো কাম কৰি আছোঁ, শুই থাকোঁগৈ। এই এসপ্তাহ কাম কৰা দেখি ভাবিছে মই বৰ ভাল বোৱাৰী, একো দৰকাৰ নাই, এইকেইদিন যি কৰিলোঁ আৰু এতিয়াৰ পৰা ইহঁতৰ শুশ্ৰূষা কৰি থাকিব নোৱাৰোঁ, মই মোৰ নিজৰ মতেই চলিম। এইকেইদিন ভালকৈ টোপনিয়ে মাৰিব পৰা নাই, ইমান ৰাতিপুৱাই উঠিব লাগে, আজি নুঠোঁ, দেৰিলৈকে শুই থাকিম। এনেকৈয়ে শাহুৱেকে মতা শুনি তাই নিজৰ ৰুমলৈ সোমাই গ'ল। শাহুৱেক বিচনাত বেমাৰ হৈ পৰি থাকিল। মেঘাও আজি সোনকালে নুঠিলে, মাত দিওঁতে আকৌ মাতিবলৈ মানাই কৰিলে। মাও শুই আছে, মেঘা থাকোঁতেনো মাক কেনেকৈ জগাওঁ? তাৰমানে মই আজি অফিচলৈ লঘোণেই যাব লাগিব, উপায় নাই আৰু। মায়ে বৰকে কৈ আছিলে নহয় বিয়া পাতিবলৈ, এয়া বিয়া পাতিলৈ মোৰহে লঘোণ হৈছে এতিয়া। এনেকৈ ৰাতুলে একো নোখোৱাকৈ অফিচলৈ গ'ল। বোৱাৰী আজি ইমান দেৰিলৈকে উঠা নাই যে, পাকঘৰতো একো ৰন্ধা বঢ়া কৰা নাই। বাবাই তাৰমানে আজি অফিচলৈ একো নোখোৱাকৈ গ'ল। বোৱাৰীও কিবা গা চা বেয়া হৈছে নেকি? মই তাইক জগাই দিওঁগৈ ৰ। বোৱাৰী, বোৱাৰী, ইমান দেৰিলৈ শুই আছা যে, নুঠা কিয়? তোমাৰ গা বেয়া হৈছে
নেকি? অকণমান শুবলৈ দিয়কচোন, টোপনিটো আহিছেহে, আপুনি জগাবলৈ আহিলে। তোমাৰ গা বেয়া হৈছে নেকি বোৱাৰী? নাই, মোৰ গা চা একো বেয়া হোৱা। তেনেহ'লে ইমান দেৰিলৈ কিয় শুই আছা? 10টা বাজিলে, উঠা আকৌ। ইমান দেৰি হ'ল, বাঢ়ি কাম একো কৰাই নাই। আজি বাবাই অফিচলৈ একো নোখোৱাকৈ গ'ল দেখোন। মইহে কাম কৰিব পাৰোঁ নেকি? আপুনি কাম কৰিব নোৱাৰে, আপুনিয়ে কৰক, গৈ যাওক। ৰাতুলৰ প্ৰতি অকল মোৰে দায়িত্ব নহয়, আপোনাৰো দায়িত্ব আছে। তেওঁ আপোনাকো খুৱাই বোৱাই ৰাখি আছে, মোকো খুৱাই বোৱাই ৰাখিছে। মইহে যে ৰাতিপুৱা তেওঁ খুৱাই বোৱাই পঠিয়াব লাগিব তেনেকুৱা কি কথা আছে? আপুনি নোৱাৰে নেকি? মোৰ টোপনি ধৰি আছে, মোক জগাই নাথাকিব। আপুনি যাওক মোৰ ৰুমৰ পৰা। আৰু আপুনি এনেকৈ মোৰ ৰুমত কিয় সোমাই আহিল? আজিৰ পৰা যাতে এনেকৈ ৰুমলৈ নোসোধাকৈ সোমাই নাহে। আৰু এটা কথা শুনক, মোক এনেকৈ কাম কৰিবলৈ অনুমতি দি নাথাকিব। মই এইখন ঘৰৰ বোৱাৰীহে, কাম কৰা মানুহ নহয়। হে ভগৱান, মই এয়া বোৱাৰী কি ৰূপ দেখিছোঁ? গোটেই ঘৰখন মোৰ ওপৰতে ভাগি পৰা যেন লাগিছে দেখোন। এই বুলি কৈ ৰাতুলৰ মাকে মুখেৰে একো নমতাকৈ ৰুমৰ পৰা ওলাই গ'ল। বা, আজি দেখোন হাইঠা মাটিত পৰিল। কচোন, কিয় আহিলি এনেকৈ ঘপকে? এদিনতো নাহ। তোৰ কিবা দৰকাৰ থাকিলেও মোকেই মাতি পঠিয়াও। আজি একো এটা খবৰ নিদিয়াকৈ ওলালিহি যে? বা, তোৰ কি হৈছে? তোৰ চকুত চকু পানী যে? ভণ্টি, তই সেইজনীক কি ছোৱালী চাই দিলি? প্ৰথম কেইদিন তাই বহুত ভাল আছিল, এতিয়া দেখোন তাইৰ ৰূপটো বেলেগ। তই ছোৱালীজনী বহুত ভাল বুলি কোৱাৰ কাৰণে তোৰ কথা বিশ্বাস কৰিহে বিয়া পাতি নিছিলোঁ। আজি তাই মোক বহুত কথা শুনাইছে। বা, সেইবোৰ সৰু সুৰা কথা। আজিকালি ছোৱালীবোৰ তেনেকুৱাই। তই ক'ত ইমান ভাল ছোৱালী পাবি? তই বোৱাৰী এজনী বিচাৰি আছিলি, বোৱাৰী এজনী পালি আৰু। সেইটোৱে বহুত ডাঙৰ কথা। আজিকালি কোনো ছোৱালীয়ে ঘৰৰ কাম বন কৰি শাহু শহুৰ শুশ্ৰূষা কৰি ঘৰৰ চাৰিবেৰৰ মাজতে সোমাই নাথাকে। সেইবোৰ কথাক লৈ তই টেনশ্যন কৰি নাথাকিবি, পাৰাখিনি নিজেই কৰিবি। হ'ব দে, মই যাওঁ। কোনো গমেই নাপায় মই ইয়ালৈ অহা। মনটো বেয়া লাগিল যে, সেইকাৰণে ঘৰৰ পৰা ওলাই গুচি আহিলোঁ। তোৰ এইখিনি পালোহি। ৰ যাওঁৱেনে? চাহ বনাওগৈ, চাহ খাই যাবি আকৌ। নালাগে দে, নাখাওঁ। মনটো ভাল লাগি থকা নাই যে, একো খাবলৈ মন যোৱা নাই। যা নহ'লে, মই তোৰ লগত এইখিনি কৰোঁ বুলিয়ে কৰিছোঁ। মই আগৰ পৰাই জানো ছোৱালীজনী যে ইমান ভাল নহয়, মুখখন বহুত চোকা। তোক অলপ শিক্ষা দিয়ক বুলি এনেকুৱা বোৱাৰী এজনী চাই দিছোঁ তোক। আগতে যেতিয়া মোৰ ঘৰখন দুখীয়া আছিল, তই মোক বহুত ৰং চালি। 10 টকা এটা তোৰ পৰা উলিয়াব নোৱাৰোঁ। সেইবোৰ কথা মই পাহৰি যোৱা নাই নহয়। আচলতে সেইবোৰ তোৰ গাত ভুল নাছিল, তোৰ গিৰিয়েকৰ গাতহে ভুল আছিল। কিন্তু কি কৰিবি, সেইখিনি শাস্তি মই তোৰ গিৰিয়েকক দিব নোৱাৰিলোঁ, কাৰণ সি এই পৃথিৱীৰ পৰা অতি সোনকালে গুচি গ'ল। সেইকাৰণে তাৰ শাস্তি আজি মই তোকেই দিছোঁ। তই কিবা এটা দিব বিচাৰিলেও তোৰ গিৰিয়েকৰ পৰা তই একো দিব পৰা নাছিলি। গতিকে কেতিয়াবা কিছুমান কথাত বেয়াও লাগে তোৰ কাৰণে, কিন্তু উপায় নাই। মোক কৰাখিনি কৰিমেই মই এডাল ফেটি সাপৰ দৰে। ফেটি সাপেও যদি তাৰ কঁকালৰ কোব পাহৰে, মই কেতিয়াও নাপাহৰোঁ। এনেকৈ ৰাতুলৰ মাকে বোৱাৰী থকাৰ ভিতৰতো ঘৰৰ সকলো বাঢ়ি বন কৰিব লাগে। বোৱাৰী, আজি সন্ধিয়ালৈ বাবাৰ লগৰ ল'ৰা কেইটামান আহিব। তুমি সিহঁতক বনাই সিজাই খুৱাবা হা। মোৰ গাটো বৰ বেয়া হৈ আছে। মা, মই এতিয়া মাহঁতৰ ঘৰলৈ যাবলৈ ওলাই আহিছোঁ। নগ'লেই নহ'ব, বিশেষ কাম এটা আছে। আপোনাৰ যদি গাটো বেছি বেয়া লাগিছে, মোৰ লগতে বলক। ফাৰ্মাচীৰ পৰা টেবলেট লিখি দিম, খালে গাটো ভাল পাব। আৰু তেওঁৰ লগৰ ল'ৰাকেইটাক আপুনিয়ে বনাই সিজাই খুৱাব। বোৱাৰী, তুমি নগ'লে নহয় যেতিয়া, যোৱা। মই মোৰ যতন ল'ব পাৰিম, আৰু মই মোৰ ল'ৰাৰ লগৰ ল'ৰাকো বনাই সিজাই খুৱাব পাৰিম। থেংক ইউ মা। এই বুলি কৈ মেঘাই মাকৰ ঘৰলৈ গুচি গ'ল। সোনকালে ৰন্ধা বঢ়াখিনি কৰি থওঁগৈ, ৰাতি হ'লে নোৱাৰিমেই। ৰাতি গাটো বেছিকৈ বেয়া লাগে। বাবা, পালিহি? অঁ মা, পালোহি। মেঘা ক'ত? মেঘাক মাতাচোন, এওঁলোকে মেঘাৰ লগত চিনাকি হ'বলৈ আহিছে। অঁ খুৰী, সোনকালে মাতক, আমাৰ দেৰি হৈছে। অফিচৰ পৰা সোনকালে আহিম বুলি ভাবিছিলোঁ। বছে যে যিমান কামবোৰ বঢ়াই দিলে নহয়, সোনকালে আহিবলৈ নোৱাৰিলোঁ। ৰাতুললৈ যেনেকৈ মেঘনাই বাট চাই আছে, আমালৈও আকৌ কোনোবাই বাট চাই আছে নহয় ঘৰত। মা, যোৱা, মেঘাক সোনকালে মাতা। বাবা, বোৱাৰী ঘৰত নাই। তাই বিশেষ কাম এটা ওলাল হেনো, সেইকাৰণে লৰালৰিকৈ মাকৰ ঘৰলৈ যাবলগীয়া হ'ল। তোমালোকক বেয়া পাবলৈ মানা কৰিছে। কামটো হেনো জৰুৰী, নগ'লেই নহ'ব। ঠিক আছে দিয়ক খুৰী, আমি বেলেগ এদিন আহিম নহ'লে। মই তোমালোকৰ কাৰণে ভাত বনাই থৈছিলোঁ, ভাত খাই যোৱা নহ'লে। নেলাগে খুৰী, আমি আজি ভাত খাই নাথাকোঁ। বহুত দেৰি হ'ল, ঘৰত গালি শুনিব লাগিব। বন্ধু, তোমালোকে বেয়া নাপাবা। মেঘা থাকিলে তোমালোকক বেলেগ এদিন লৈ আহিম বাৰু। হ'ব, আমি বেয়া নাপাওঁ। আহোঁ দিয়া। এনেকৈ ৰাতুলে লগৰ ল'ৰাকেইটাৰ লগত কথা পাতি থাকোঁতেই মাকে পিছফালে ঢলি পৰিলে। মা, তোমাৰ কি হৈছে? ৰাতুলে মাকৰ গাটোত হাত দি গম পালে মাকৰ বহুত জ্বৰ উঠিছে। হে ভগৱান, মাৰ গাটো দেখোন বহুত গৰম। মাৰ জ্বৰ উঠিছে। মাক হস্পিটেললৈ নিব লাগিব এতিয়া। এই বুলি কৈ সি খৰধৰকৈ মাকক হস্পিটেললৈ লৈ গ'ল। মা, গাটো এতিয়া অকণমান ভাল পাইছানে? অঁ, পাইছোঁ ৰ। তোমাৰ ইমান গা বেয়া, মেঘাই তোমাক এইটো অৱস্থাত এৰি থৈ ঘৰলৈ গুচি গৈছে। তাই আহক, তাইক মই ভাল শিক্ষা দিম। তই তাইক একো নকৰিবি বাবা, তাইৰ গাত একো দুখ নাই। তাই যাওঁতে মোৰ গাটো বেয়া নহয়। তাই মোক সুধিয়ে গৈছে, ময়ে তাইক যাবলৈ কৈছিলোঁ। তাই হেনো কিবা কাম এটা আছে, মাকে মাতি পঠিয়াইছে। হ'ব মা, মনে মনে থাকা, বহুত হ'ল আৰু। ময়ো দেখি আছোঁ নহয় ঘৰখনত কি হৈ আছে। মই ৰাতিপুৱা অফিচলৈ খালী পেটেৰে গুচি যাওঁ, তাই 10-11 বজালৈ বিচনাৰ পৰা নুঠে। তুমি বোৱাৰী এজনী লাগে বুলি কিমান সপোন দেখি আছিলা। তোমাৰ সপোনবোৰ ভাঙি চিঙি তাই চুৰমাৰ কৰি পেলালে। ঘৰত তাই একো এখন কাম নকৰে, সকলো কাম তুমিয়ে কৰা। মই দেখি আছোঁ নহয়, ইমানবোৰ দেখিও মই মনে মনে আছোঁ। যাতে ঘৰখনত কাজিয়া পেচাল নহওক, শান্তিৰে থাকোঁ,